গাইজ অৰ্চিতা বাইদেউৰ দুটাকৈ ভিডিঅ' ৰিলিজ হৈছে এটা ভিডিঅ' নিগ্ৰো মানুহ এটাৰ লগত মানে আগতে ভিডিঅ' চিডিঅ' দেখা পাইছে নিগ্ৰো মানুহ এটাৰ লগত পুৰা আধা ঘণ্টামানৰ ভিডিঅ' তাৰপিছত আৰু এটা ভিডিঅ' আছে সেইটো ভিডিঅ'ত মানে টিয়া কাটি থকা আমি যে খাওঁ তিয়হ দতে তিয়হ বুজি পাইছে কথাটো তো ভিডিঅ'টো যদি লাগে মানে দেখাই পাবা তো চাই থাকা আৰু যিসকলে চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লোৱা অৰ্চিতা বাইদেউ এখন গাড়ী কিনিছে সুইফ্ট মানে ৰেড কালাৰৰ स्विफ्ट से बढ़िया कोई गाड़ी नहीं गोरी फिरती बड़ौदी पक ठक लले আকৌ কেপচনত লিখি দিছে পিংক স্কাৰ্ট মানে পিংক কালাৰৰ স্কাৰ্ট এটা পিন্ধি পেলাই কেপচনত লিখি দিছে যে ফৰ দ্য লাভ অফ পিংক বুজি পাইছে নে বস্তু মানে সকলো বস্তু পিংক পিংক কালাৰ আৰু সেই ফটোখনত কেন্দ্ৰা লাছ যে ডাঙৰ পৰ্ন ষ্টাৰ হয় মানে কমেণ্ট দিছে জুই বুলি কিনে মাইনা তুমি জুই আৰু বহুতে কৈ আছিল যে মানে অৰ্চিতা ফুকন কি বুলি এআই হয় এআই হলি এতিয়া মানে কি আৰু হেৰি ফলো কৰিব নেকি কচোন মানে মেছেজ কি বুলি কয় কমেণ্ট দিব নেকি নেদে না তো আৰু সেই ফটোখনো যদি মানে এআই বনোৱা হ'লে এইটো মানে জুই বুলি কমেণ্ট নেদিলে হয় তো এইটোৱে প্ৰমাণ কৰে যে অৰ্চিতা ফুকন হেৰি চিৰি নহয় এআই চিআই নহয় ডাইৰেক্ট অৰিজিনেল হয় অসমৰ ছোৱালী হয় প্ৰথমতে অৰ্চিতা অসমত ভাইৰেল হৈছিল তেতিয়া প্ৰায় 2.5 লাখ মান ইনষ্টাগ্ৰামত ফলোৱাৰ্ছ আছিল এতিয়া মানে পুৰা মানে অল ইণ্ডিয়াত ভাইৰেল অৰ্চিতা ফুকন এতিয়া অৰ্চিতাৰ মোটামুটি ফলোৱাৰ্ছ 1 মিলিয়ন পাৰ হৈ গ'ল হয়নে এতিয়া নিউজ চিউজত দি আছে বস্তুগিলা ঘৰৰ মানুহ মোক খুচি যে অৰ্চিতা ফুকন কোনে আৰু কেন্দ্ৰা লাছ নে কিবা এনেকুৱা মইছো ইয়াত হলিউডৰ এক্টৰ নি এই ডাঙৰ ডাঙৰ চিনেমা বনাই এইগিলা আমাৰ অসমত ৰিলিজ নহয় এতিয়া তোমালোকে ভাবি আছে যে বকি থাকিব নে ভিডিঅ' দেখাম ভাই মোৰ অলপমান লাজ লাগছি আৰু ভাই হ'লেও না অসমৰে এপি অলপমান মানে লাজ লাগি গৈছে এতিয়া বুজি পাইছে কথাটো মানে অসমীয়াতে এইবিলাক অসমীয়াতে কৈছি মানে জোৰকে এইগিলা এনেকৈ অসমীয়াতে কৈছে নিগ্ৰো মানুহ না অসমীয়া ওলাই গ'ল মানে ডাইৰেক্ট লোকেল চাহ ভাল লাগছে বুজি পাইছে না ফ্ৰীকৈ কোনেও চাব নোৱাৰিব অৰ্চিতা ফুকনৰ ভিডিঅ' পাইছে না গাইজ আপলোড কৰিছে কিন্তু পইচা লাগে চাবাক লাগে পইচা নহয় দেখাই আছো বুজি পাইছে না চাই থাকা আধা ঘণ্টা দৈৰ্ঘ্যৰ ভিডিঅ'ত অৰ্চিতাই কৰা অভিনয়ৰ প্ৰশংসা কৰিছে আধা ঘণ্টাৰ ভিডিঅ' বাপ্পা ঐ তেওঁৰ ভিডিঅ' চাবলৈ খৰচ কৰিব লাগিব কমেও 3,000 টকা 3,000 টকা লাগে অৰ্চিতা বাইদেউ মানে আজিকালি আমাৰ অসমত ইনকামেই নাই এই কিছুমান চলি আছে এতিয়া চেঙৰা চলিগিলেহে চাব সিহঁতৰ ইমান পইচাই নাই কোম্পানীত কাম কৰে কোম্পানী মাহত 6,000-7,000 টকা দৰমহা পায় আমি ক'ত কিমান পইচা পাওঁ মে গৰীব হো মেৰি মাম্মী পাপা মুঝে গৰীব জনম দিয়া অলপ দামটো কমেই দি বাইদেউ 100-200 এনেকুৱা বুজি পাইছে নে কেছটো আমিতো মানে ফ'ল' কৰি পেলাই 1 মিলিয়ন কৰি দিলোঁ এতিয়া আমাকে মানে আমাৰ তাৰপৰা মানে চাওঁতে যদি পইচা লওঁ আৰু ভাই ফ্ৰীতে দেখোঁ আমাক এখন দেখোঁ বুজা নাই নামৰ বিশেষ এপটো ইনষ্টল কৰিলেই অৰ্চিতাৰ কামলীলাৰ ভিডিঅ' উপভোগ কৰিব পাৰিব নিজে এপছ বনাইছি তাতে মালগিলে দিছি মানে ক্ৰমত চাব নালাগে আৰু বুজি পাইছে নে কেছটো ডাইৰেক্ট এপছ ইনষ্টল হ'ব খুলবি বাইদেউ পৰ্ন ভিডিঅ' যিকোনো ৱেবছাইটত ৰিলিজ কৰিবলৈ অৰ্চিতাই অনুমতি দিয়া নাই গাইজ খুললি নহয় মানে বস্তুটো বনাইছি মানে ৱেবছাইটত দিব দিয়া নাই ৱেবছাইটত দিয়াৰ পাৰ্মিশ্যন দিয়া নাই আমাৰ বাইদেউ অসমৰ আপিনা কৈছি মই নিজাকৈ এপছত দিম মানে পইচা হৈছে অলপমান মানে খেলা আছে এতিয়া বেছিকৈ পইচাটো পাব পৰ্ন ভিডিঅ'ৰ সহশিল্পীও নিজাকৈ বাছনি কৰিছে অৰ্চিতাই ক'লে যে নিগ্ৰো মানুহটো আছিল বুজি পাইছে নে সমাজ মে আ ৰা হে কুছ কুছ এই তাৰ লগত পূৰ্বেও আছে ৰেড লাইট এলেকাত বসতিৰ অভিজ্ঞতা হে ৰেড লাইট এৰিয়াত কাম কৰিছিল আমিতো গুচি গ'লে কোম্পানী নেই খবৰ লৈ আহিলোঁ হয় তেতিয়াতো কমতে হ'লে না চাৱাত মানে ভিডিঅ' চাৱাতকৈ বুজি পাইছে নেকি আধা ঘণ্টীয়া ভিডিঅ' উপভোগৰ মাচুল হৈছে 6,000 টকা 6,000 টকা আধা ঘণ্টাৰ ভিডিঅ' চালি অ' মাই গড 6,000 টকাত দেখোন ৰাছিয়ান আহি যাব কাকো ফ্ৰীকৈ শৰীৰ প্ৰদৰ্শন নকৰে অৰ্চিতা বাইদেউ আমাক ফ্ৰীতে দিবি না মানে ভিডিঅ' চাবা বেলেগ ভাবিব নালাগে মানে আমাৰো চাবা ইচ্ছা এতিয়া 6,000-3,000 এনেকৈ দাম কৰিছে কেনেকৈ চাম আমিতো অসমৰে ল'ৰা হয় না অসমৰ ল'ৰাকেইটাক মানে অলপতো প্ৰাইচটো কমাই দিব পাৰা আমি ইমান ফলোৱাৰ্ছ বাঢ়াই দিলোঁ 1 মিলিয়ন কৰি দিলোঁ এতিয়া আৰু আমাৰ তাৰপৰা অলপ পইচা হৈছে কমকৈ ল'বি আৰু বুজা নাই সকলৰ মানে ভিডিঅ'টো লাগে এই চেনেলটো ছাবস্ক্ৰাইব কৰা ভিডিঅ'টো লাইক কৰা আৰু 10টা মানক শ্বেয়াৰ কৰি দিবা স্ক্ৰীনশ্বট মাৰি কিনে মোক দি দিবা ভিডিঅ' ডিছক্ৰিপশ্যনতে লিংক এটা আছে ইনষ্টাগ্ৰামৰ মোৰ ইনষ্টাগ্ৰাম হয় তাতে ফ'ল' কৰিবা
ফ'ল' কৰি কিনে মেছেজ এটা দিবা হাই বুলি কিনে মেছেজ এটা দিলে হ'ল পাই যাবা তাৰপিছত আৰু পোৱাৰ পিছত কোনো যাতে মোবাইল চবিল নিদিয়ে ডাউন নিদিয়া প্ৰমিছ কৰা যাতে মই মোবাইল ডাউন নেদাওঁ বুলি কিনে প্ৰমিছ কৰি লোৱা ভাই আগতে নহ'লে ভাই তহঁত আধা মাৰা হৈ যাবি কবি কি আমাক সেই কৰিলে বুজি পাইছেনে তো সেইখিনি কৰিবি প্ৰমিছ চমিছ কৰি ল'বি তো যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক শ্বেয়াৰ কৰি দিবা নতুনকৈ হৈছা ছাবস্ক্ৰাইবটো কৰি দিবা ভাই আৰু কমেণ্ট এটা কৰি দিবা ধুনীয়াকৈ তো বাই বাই লগ পাই আছোঁ অইন এটা ভিডিঅ'ৰ সৈতে